কুৱেশ্যন পঢ়াটো বেয়া নেকি বা কমন কুৱেশ্যন পঢ়িলে ভাল ৰিজাল্ট নহয় নেকি? তাতে এই বছৰ কুৱেশ্যন বিলাক কনচেপ্ট বেছ কৰি দিছে। তো আমি এই বছৰ কেনেদৰে পঢ়িম? কমন চালেও আমি চাব লাগিব যাতে এক্সামটো আমাৰ ভাল হয় আৰু নম্বৰো উঠে। ভিডিঅ'টো শেষলৈ চাবা। আমি এই গোটেই কথাখিনি এই ভিডিঅ'ত কভাৰ কৰিবলৈ চেষ্টা কৰিম। তোমালোকে কমেণ্ট বক্সতো এনেকুৱা এটা ষ্টুডেণ্ট পাবা যোনে ক'ব যে কমন কুৱেশ্যন পঢ়াটো বেয়া, কিন্তু ৰিয়েলিটিত সিহঁতৰ কি হৈ আছে, সিহঁতৰ নিজৰ পঢ়া হোৱা নাই। তো তুমিও যদি এনেকুৱা ষ্টুডেণ্ট বা এতিয়ালৈকে পঢ়া হোৱা নাই কিন্তু ভাবিছা যে প্ৰথমৰ পৰা শেষলৈকে কনচেপ্টবোৰ বুজি পঢ়ি যাম, তেনেকুৱা হ'লে কিন্তু বহুত দেৰি হৈ যাব। এতিয়া ডিচেম্বৰ চলি আছে, কিছুমানে সেইটো এই ভিডিঅ'টো জানুৱাৰীটো চাব। তো আমাৰ চেপ্টাৰখিনি দুটা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হৈছে যোনখিনি চেপ্টাৰ আমাৰ হৈ আছে সেইখিনি চেপ্টাৰ আমি ৰিভিজন কৰি থাকিব লাগিব, আৰু লগতে এটা পাৰ্ট থাকিব যোনখিনি চেপ্টাৰ আমাৰ হোৱা নাই। তো হৈ থকা চেপ্টাৰখিনি ৰিভিজন কৰি থাকিব লাগিব আৰু নোহোৱা চেপ্টাৰখিনি ট্ৰাই কৰিবা কমপ্লিট কৰিবলৈ। কিন্তু ধৰি লোৱা তোমালোকৰ প্ৰি ফাইনেল এক্সামো হৈ আছে, যোনখিনি চেপ্টাৰ তোমাৰ হৈ আছিলে সেইখিনি তোমালোকে ধৰি লোৱা ৰিভিজন কৰি ল'লা, পিছত নপঢ়া চেপ্টাৰখিনি ট্ৰাই কৰিলা কমপ্লিট কৰিবলৈ, কিন্তু দুটামান চেপ্টাৰ তোমালোকৰ থাকি গ'ল। সেইখিনি চেপ্টাৰ কি কৰিব লাগিব? কমন কুৱেশ্যন চাব লাগিব। এনেকুৱা কোৱা নাই যে মই গোটেইখিনি চেপ্টাৰ কমন চাই পেলাবা, কিন্তু যোনখিনি চেপ্টাৰ তোমালোকৰ নহ'ল সেইখিনিতো তোমালোকৰ উপায় নাই কমন কুৱেশ্যন চোৱাৰ বাহিৰে। কাৰণ বহুতে ভাবিব যে এতিয়াতো এই চেপ্টাৰটো নহ'ল, এৰি থৈ যাওঁ। কিন্তু এৰি থৈ যোৱাতকৈ তোমালোকে যদি কমন কুৱেশ্যন চাই যোৱা তেনেহ'লে কিন্তু সহায় হ'ব। আমি যদি CBSE টো চাওঁ, তাতো বহুতো চেনেল আছে যোনে নেকি কমন কুৱেশ্যনবোৰ প্ৰভাইড কৰে, যাতে যোনখিনি পাৰ্টটো কমপ্লিট হোৱা নাই তাৰ পৰাও তোমালোকে ভাল নম্বৰ স্ক'ৰ কৰিব পাৰা। আৰু লগতে তোমালোকে 80-20 ৰুলৰ কথাও নিশ্চয় শুনিছা চাগে, যে যোনটো তোমালোকৰ 80 মাৰ্ক থাকে সেইটো তোমালোকৰ 20 মাৰ্ক চিলেবাছৰ পৰাই আহে। এতিয়া যদি আমি অসমৰটো চাওঁ, 80% কুৱেশ্যন বৰ্ডৰ কাৰণে তাৰ মষ্ট ইম্পৰ্টেণ্ট টপিক কিছুমান আছে, যে তাৰ পিছত মষ্ট ইম্পৰ্টেণ্ট ৰিপিটেড কুৱেশ্যন আছে। তোমালোকে প্ৰি ফাইনেল এক্সামতো কমন কুৱেশ্যন দেখিবলৈ পাবা যোনটো বহুতো ডিষ্ট্ৰিক্টত আহি আছে। তো এইবিলাক কুৱেশ্যনৰ পৰাই থাকে 80% কুৱেশ্যন। 3 নম্বৰ পইণ্টটোলৈ মন কৰা, মষ্ট কমন ইন প্ৰি ফাইনেল এক্সাম। প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ যদি তোমালোকে ভালকৈ মন কৰা কমন কুৱেশ্যনবোৰ দেখিবলৈ পাবা। আৰু সকলো স্কুলতো টিচাৰবিলাকে কয় প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰবোৰ প্ৰেক্টিচ কৰিবা। এই কথাটো কোৱা হয় কিয়? কাৰণ বৰ্ড এক্সাম বিলাকৰ পেটাৰ্ণ থাকে আৰু কিছুমান কমন টপিকৰ পৰাও কুৱেশ্যন বেছিকৈ আহে। তো ইয়াতে বহুতে কয় কমন কুৱেশ্যন বিলাকতো টপাৰ বিলাকে প্ৰেক্টিচ নকৰে। তো কিয় নকৰে? প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন বিলাক নিশ্চয় প্ৰেক্টিচ কৰে। তোমালোকে তেওঁলোকক সুধি চালে গম পাবা। এই কাৰণে প্ৰেক্টিচ কৰে যে যাতে মষ্ট ইম্পৰ্টেণ্ট টপিক আৰু ৰিপিটেড কুৱেশ্যন বিলাক বুজি পায়। তো আজিৰ দিনতো যদি কোনোবা কয় যে কমন কুৱেশ্যন বা কমন টপিক বিলাক পঢ়ি কোনো কাম নাই, তোমালোকে প্ৰথম বুজিবলৈ চেষ্টা কৰা তেওঁলোকে তোমালোকক ক'তনো সহায় কৰি আছে। একো ক্ষেত্ৰতে তেওঁলোকে সহায় কৰি নাই। এতিয়া মে' বা জুন মাহ হৈ থকাহেঁতেন বেলেগ কথা, কিন্তু এতিয়া কি মাহ? ডিচেম্বৰ মাহ আৰু জানুৱাৰী মাহো পাবলৈ হ'ল। তো তোমালোকে কমন কুৱেশ্যন পঢ়া নিয়মটো তোমালোকে জানিব লাগিব যে কি ধৰণে পঢ়িব লাগিব। কিন্তু এনেকুৱাও নহয় যে কিতাপখন পঢ়াও বাদ দিব নালাগে, কিন্তু তোমালোকে ইয়াৰ লগতে ইম্পৰ্টেণ্ট টপিক ৰিপিটেড কুৱেশ্যন বুজিবৰ কাৰণে প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ প্ৰেক্টিচ কৰিব লাগিব। আমাৰ চেনেলটোত প্ৰতিটো বিষয়ৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আপলোড কৰি থৈ দিয়া আছে, তোমালোকে চাই ল'ব পাৰা। আজিৰ ভিডিঅ'টো ইমানেই আছিল।
যদি ভিডিঅ'টো ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।